Hi, hello, namaskar. Welcome back to my YouTube channel. So guys, আজি অলকি পাপা অলকি ভিডিও হবলৈ গৈ আছে কিয়নো আজি মই এটা বিশেষ কামত আহিছো আৰু অকমানি ছোৱালীজনী চুলি কাটিবলৈ যাম আৰু কোট কাটিম কি কৰিম আপোনালোকক সকলো দেখুৱাম আৰু এটা থৰাছা ৰাইড হ'ব কলৈ যাম টেম্পুত কলৈ যাম আজি আপোনালোকক বাইক লৈ নাযাম আৰু টেম্পুত যাম দেখুৱাম আপোনালোকক আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিওটো মই একাধিক্ৰমে চাই যাব বুলি আশা ৰাখিলো বাৰু বলকচোন আজি আমি অকমানি ছোৱালীজনীক মই এটা দেখুৱাম আপোনালোকক চাই থাকক অকমানি ছোৱালীজনীক মই লাজুকি কৰে এইজনী এতিয়া ভিতৰলৈ গৈছে মাক ওলাই আহিছে আৰু এতিয়া আমি পাই গলি লক্ষ্য স্থানটোত চুলি কাটিব আৰু মই অকমানি ল'ৰা নিচিনাকৈ বহি আইচক্ৰীম এটা খাই আছো বাৰু এতিয়া চুলি কাটি হ'ল আৰু এতিয়া আৰম্ভ কৰিছোঁ এতিয়া যাত্ৰাটো আমাৰ এতিয়া যাত্ৰাটো আৰম্ভ কৰি গৈছোঁ আৰু যাত্ৰাটো আৰম্ভ কৰিছে মানে এইটো আমাৰ দিখমুখৰ পৰা যিটো গৈছে পথ সেই পথটোত পথেদি মানে গৈ আছোঁ আৰু গৈ থাকি এতিয়া আমি ক'লৈ গৈছোঁ আপোনালোকতো কোৱাই নাই গৈ আছোঁ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মনোমোহা হৈ নামটিলে মানে আমাৰ মামা ঘৰ আছে নামটিত আৰু আমাৰ মাহী ঘৰো আছে নামটিত কিন্তু তাৰ এটাও নহয় তালৈ এটাও যোৱা নাই কিন্তু গৈছোঁ ক'লৈ জানেনে আমাৰ ওচৰৰ মানে মানুহ এঘৰৰ মিতিৰ আছে আৰু মানে মিতিৰ আগত ছোৱালী দুজনী আছে ছোৱালী বুলি ক'লে আগত মানে সেয়ে দিয়কচোন আৰু সেইটো কাৰণে মোকো লগ ধৰিলে বোলো গৈ আহোঁগৈ বহুত দিন এনেকৈ বোলো কোনো ৰাইড চাইড কৰা নাই আৰু ৰাইড চাইডো কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই ভাবিলোঁ আজি ফাইনেলি ৰাইডৰ ভিডিঅ' এটা আপলোড কৰি দিম আৰু এনেকৈ বোলো এনেকৈ কৰি যাম একদম পূৰা ৰ'দ দিছে ৰ'দৰ মাজত গৰম বতাহ লৈ এনেকৈ গৈ আছোঁ আৰু এতিয়া অল ইণ্ডিয়া পেট্ৰল পাম্প পাইছোঁ পেট্ৰল আমাৰ টেম্পুখনত আছেই সেইটো কাৰণে ভৰাব নালাগে আৰু এতিয়া আমি মানে গৈ আছোঁ লাহে আগুৱাই ৰ'দৰ মই মানে চশমা পিন্ধি লৈছোঁ যিহেতু মানে মোক লগৰ এটাই দিছিলে মোৰ চশমা যোৱা আৰু চশমা পিন্ধি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম মানে মই সেই মিতিৰৰ ঘৰত মানে মই ভিডিঅ' বনাইছিলোঁ কিন্তু বুলি আৰু তাহাঁতৰ ঘৰৰ ওচৰত বোলে ট্ৰেইন আলিটোৰ ওচৰত ট্ৰেইন আহিলে মই এনেকৈ ৰিল চিলবিলাক ইউটিউবত আপলোড কৰিম আপোনালোকে চাই থাকিব আৰু এতিয়া আমি পাই গৈছোঁ এইডোখৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ ধুনীয়া ৰাস্তা আৰু ৰাস্তাটো অকণমান মাজে বেয়া আছে তথাপিও মানে উপায় নাই ৰাস্তাটো বনিব আৰু বনিছে মানে এনেকৈ যিহেতু আমি টেম্পু গাড়ীত গৈছোঁ এনেকৈ লটং পটং কৰি এনেকৈ আগুৱাই গৈ আছে আমি পাই গৈছোঁ এতিয়া ধুনীয়া প্ৰাকৃতিক ধুনীয়া গৰু আছে মানুহ আছে গাঁৱত মানে গাঁৱলীয়া এটা পৰিৱেশৰ মাজেদি গৈ আছে যিহেতু আমি গাঁৱতে বাস কৰোঁ ন গাঁৱলীয়া পৰিৱেশৰ কথাটো আমি স্পষ্টকৈ জানো আৰু সেইবুলি আমি টাউনৰ কথাবোৰ নাজানা নহয় টাউনৰ কথাবোৰ জানো টাউনৰ মানুহৰ চেৰ চলন আৰু ৰূপ মানে কেনেকুৱা ধৰণৰ সেইবোৰ আমি জানো আৰু এই দাদা চাইকেল চলাই গৈ আছে এটা সময়ত ময়ো এনেকৈ চাইকেল চলাই শিৱসাগৰৰ পৰা যোৰহাটলৈ গৈছিলোঁ মানে আমাৰ দিখমুখৰ পৰা মই নামটিলৈও গৈছিলোঁ দিখমুখৰ পৰা মই যোৰহাটলৈ গৈছিলোঁ সেইটো এটা অতি মানে হেৰি দিয়কচোন এতিয়া পাই গ'লি গৌৰীসাগৰ আৰু আজি যিহেতু মঙলবাৰ দিনা পূৰা মঙলবৰীয়া বজাৰ বহে আৰু পূৰা গাড়ীৰ ভিৰত মানে আমি মিতিৰৰ ঘৰৰ পৰা ওলাই আহি মই ভিডিঅ' নবনালোঁ তাত বনাইছিলোঁ মানে অলপ মন নগ'লে দিবলৈ ইয়াত ইউটিউবত দিবলৈ মন নগ'লে সেইটো কাৰণে নবনালোঁ আৰু এই আমাৰ গৌৰীসাগৰ আজি মঙলবৰীয়া বজাৰ বহি আছে আৰু বজাৰ বহি আছে কিন্তু গাড়ী মটৰ ঢেৰ মানে মঙলবাৰ দিনা পূৰা গাড়ী মটৰ হয় আৰু মঙলবাৰ বজাৰলৈ আপোনালোকে কোন আহিছে কমেণ্ট কৰিবচোন আৰু এই আমাৰ ড্ৰাইভাৰ দা মানে মুকিত দা আছে মোৰ মাজত মানে সোঁ চাইডে আছে মুকিত দা গাড়ীখন ধুনীয়াকৈ চলাই নিছে আমাৰ 2-3টা ক'তো একো আঘাত পাত্ৰ নোহোৱাকৈ আমাক ঘৰ পোৱাইছে তেওঁৰ বাবে ধন্যবাদ আৰু এতিয়া আমি গৈছে আমাৰ ৰম কাৰণ ইয়াত কাম আছে আমাৰ মানে বস্তু ল'বলৈ আছে আৰু বস্তু লৈ পিনি আমি আকৌ ঘৰলৈ যাম বাৰু ভিডিঅ'টো ইয়াত সামৰণি মাৰিলোঁ যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি